নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সংগীজ ব্লগ আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ'লৈ আজি আকৌ আহি গ'লোঁ। আৰু আজি আমাৰ ঘৰত সত্যনাৰায়ণ পূজাৰ আয়োজন কৰা হৈছে। এয়া দেখিছেনে, সত্যনাৰায়ণ পূজাৰ কাৰণে ভোগ বনাই থকা হৈছে। তো আপোনালোকক দেখুৱাইছোঁ আৰু কি পাৰোঁ গোটেইখিনি দেখুৱাম। পূজাৰ গোটেইখিনি নিয়ম কেনেকৈ কি কৰা হয় গোটেইখিনি আপোনালোকক দেখুৱাম, চাই যাব শেষৰলৈকে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে গমেই পাইছে যিহেতু মোৰ মাজতে এটা বহুত ডাঙৰ অঘটন হৈ গ'ল, এক্সিডেণ্ট এটা হৈ গ'ল। তো মই আচলতে এই পূজা ভাগ ৰাখি পূৰ্ণিমাৰ দিনাই কৰিম বুলি ঠিক কৰিছিলোঁ, কিন্তু তাৰ আগত 6 তাৰিখতে যিহেতু মোৰ আগষ্টৰ 6 তাৰিখতে মোৰ এক্সিডেণ্টটো হৈ গ'ল, তো মোৰ এই পূজা ভাগ কৰা নহ'ল। আৰু এতিয়া যিহেতু অকণমান সুস্থ হৈছোঁ, ভাবিলোঁ পূজাখন কৰিলে মনটো ভাল লাগিব, সেইবাবে আয়োজন কৰা হৈছে এই পূজা ভাগ। আৰু আপোনালোককো দেখুৱাইছোঁ, গোটেইখিনি আপোনালোকে চাব আৰু আশীৰ্বাদ কৰিব যাতে আহি থকা দিনবোৰ ভাল হয়, ভালে কুশলে থাকিব পাৰোঁ। তেতিয়াহ'লে আহক ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ শেষৰলৈকে চাই থাকক।
गोकर्णेश्वरी नमः एकेदारेश्वरी नमः कुण्ठारेश्वरी नमः पश्चात्थरी सर्वविभुभे नमः नारादेवी सर्व ऋषिभे नमः कापिलेदी हप्त सप्त गुब्बे नमः लवनेदी हप्त हागरभे नमः गंगादी सर्व तीर्थभे नमः सर्वभे ओ देवीभे नमः सर्वभे देवीभे नमः सर्वभे ओ भावना एका दिशेने देवभक्त सर्व घटक বাইদেউহঁতে কালি মেল দেখাইছিলে